আহিব চাহ বাগিচাখনত যেই ধুনীয়া লাগে, যেই ধুনীয়া হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। হাই হেল্ল' নমস্তে, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে বিক্ৰম 220 ব্লগছ। তো গাইজ, আমি এটা আজি গৈ আছো আকৌ এটা ধুনীয়া ঠাইলৈ। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, একদম মজা পাব। বলক একলা বেটা, বলক চলো চলো, গাড়ী ষ্টাৰ্ট। আমার একলা বেটা চলাই আছে গাড়ী, এইবার যাই আছো এখন ধুনীয়া এখন ঠাই লৈ। আপোনালোকে একদম মজা পাব, মজা পাব, টেনচন নাই। ভিডিঅ'টো একদম বঢ়িয়া পাব, একদম মজা, মানে একদম ভালকা হবলৈ গৈ আছে। ফাইনালি গাইজ, আমি এতিয়া আহি পালো এখন ধুনীয়া ঠাইলৈ। আপোনালোকক দেখুৱাবলৈ আমি এতিয়া চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। তো গাইজ, এতিয়া ধুনীয়া ঠাইখন দুখাব আমাৰ একলা বেটাই। আমাৰ ইফালে আছে একলা বেটা। দুখাই আছো তোমালোকক। এইখনে হৈছে আমাৰ ধুনীয়া ঠাইখন। আপোনালোকে চাওক, ইয়াৰ ভিউটো কিমান ধুনীয়া, বহুত ধুনীয়া লাগে ইয়াত আহি। একদম আহিলে আৰু যাব মন নাযায় আৰু, আপোনালোকে আহিব। ফাইনালি গাইজ, আমি আহি পালো ধুনীয়া এখন ঠাইলৈ। চব ফালে মানে একদম সেউজীয়া সেউজীয়া পৰিৱেশ। আপোনালোকে চাওক, একদম সেউজীয়া পৰিৱেশ, কি ধুনীয়া ইয়াৰ ভিউটো চাওক। এইখনে হৈছে চাহপাত বাগান, আমাৰ বিষ্ণুপুৰ এলেকাত থকা চাহপাত বাগান। চাওক আপোনালোকে ইয়াৰ ভিউটো, মজা লাগে। তো গাইজ চাওক না, কিমান মজা, কিমান মজা গাইজ, চাওক না, ইমান ধুনীয়া লাগিছে চাহপাত বাগানখন। চাওক গাইজ, ইয়াৰ ভিউটো ইমান ধুনীয়া, চব ফালে সেউজীয়া সেউজীয়া একদম, নকব আৰু ৰাইজ, ইমান ভাল লাগে ইয়াতে আহি। চাওক, আপোনালোকে আহিব ইয়ালৈ, একদম ধুনীয়া জেগা। বিষ্ণুপুৰৰ অলপ উত্তৰে মোটামুটি 2 কিলোমিটাৰ মান হ'ব চাগে, ইয়াতে আছে চাহ বাগিচাখন। তো গাইজ, এইখনে হৈছে এখন ধুনীয়া চাহপাত বাগানখন, বিষ্ণুপুৰ এৰিয়াতে আছে। আপোনালোকে আহিব ইয়াত, ইয়াত আহি উপভোগ কৰি যাব, ইমান ধুনীয়া লাগে। চাওক, চব পিনে সেউজীয়া সেউজীয়া পৰিৱেশ, চাওক না, ইমান ধুনীয়া। একলা বেটা, কেনেকুৱা লাগিলে? মজা, ধুনীয়া পৰিৱেশ, একদম আল্টিমেট ফিল আৰু মজা, একদম মজা, একদম ভিউ কিমান ধুনীয়া। চাওক ভিউটো, চাওক বহুত ধুনীয়া। গাইজ, আপোনালোকে আহিব চাহ বাগিচাখনত, যেই ধুনীয়া লাগে, যেই ধুনীয়া চাওক না, চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, ধুনীয়া একদম আল্টিমেট জেগা। ইয়াত আহিব আপোনালোকে, আহিব, একদম ধুনীয়া পৰিৱেশ, ডেঞ্জাৰ একদম। ইয়ালৈ আহি বহুত ভাল লাগিল, একদম আল্টিমেট জেগা, বহুত ইয়াৰ ভিউটোও বঢ়িয়া, একদম সেউজীয়া পৰিৱেশ চাৰিওফালে, বিন্দাছ একদম। ইয়াত আহি আপোনালোকে ৰিলচ চিলচ বনাব পাৰিব ইনষ্টাগ্ৰামৰ কাৰণে, বহুত ধুনীয়া ঠাই না, একদম একদম আল্টিমেট জেগা। আজিকালি ল'ৰা ছোৱালীবোৰ খালি ইনষ্টাগ্ৰামে চলায় না, একদম ইনষ্টাগ্ৰাম 99% চলায়। আপোনালোকে ইয়াত ৰিলচ চিলচ বনাব পাৰিব, একদম বঢ়িয়া ধামাকা ধামাকা ৰিলচ হৈ যাব, টেনচন নাই। আপোনালোকে আহিব, বহুত ধুনীয়া। তো গাইজ, ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব, চব কৰি দিব গাইজ। একদম ঘণ্টাটো কিটিং কৰি বজাই দিব।